মই যাব ওলাইছোঁ মানে জন্মাষ্টমীলৈ আৰু আমাৰ জন্মাষ্টমী পাতি আছে দিচাংমুখ বলমা নামঘৰত আৰু তাতে গৈ আছোঁ আৰু এতিয়া ৰাতি হৈ আছে ৰাতিটো ভিডিঅ' বনাব নোৱাৰিম মানে ৰাস্তাবোৰ দেখুৱাব নোৱাৰিম আৰু গৈ পোৱাৰ লগে লগে তাত যি যি দেখিম সকলোবোৰ মানে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো একেলগে চাই থাকক চাবি এইটো লকটো মাৰি থৈছিলোঁ এইটো খুলিম এতিয়া তাৰপিছত যাম আৰু অ'কে এতিয়া ষ্টাৰ্ট হ'ব গাইছ এতিয়া আমি চাইকেল চলাই গৈ আছোঁ ৰাতি মানে ৰাতি হৈ আছে চাওক গাইছ আন্ধাৰ মুন্ধাৰ তাৰ কাৰণে মোবাইলৰ লাইটটোৱে জ্বলাই গৈ আছোঁ এতিয়া বিন্দাছকৈ গৈ আছোঁ অকলে অকলে মানে লগৰবোৰ আছিলে লগৰবোৰ গ'ল অলপ আগত মই মানে লগৰ ছোৱালীজনী ভণ্টি এজনীৰ বাৰ্থডে আছিলে তাত বাৰ্থডে খাই থাকোঁতে মানে দেৰি হৈ গ'ল মোৰ আৰু ইহঁতক তোমালোকে বাৰু যোৱা মই অলপ দেৰিকৈ যাম আৰু বুলি কৈ পিনি গৈছোঁ আৰু এতিয়া বিন্দাছ ভগৱানৰ নাম লৈ জয় শ্ৰীকৃষ্ণ মোৰ মানে জ্বৰ হৈ আছে তাৰ কাৰণে মোৰ মাতটো অলপ ভাগিও আছে তাৰ কাৰণে স্পীকাৰ মানে মাইক্ৰফোনটো কানেক্ট কৰি থৈ দিছোঁ আৰু মোবাইলত যাতে মাতটো ভালকৈ ওলায় মানে মাতটো ভাঙি আছে ফাটা ফাটাকৈ ওলাই যাব তাৰ কাৰণে ভালকৈ বনাইছোঁ আৰু মাইক্ৰফোন কানেক্ট কৰি থৈ দিছোঁ আৰু এতিয়া পূৰা এইডোখৰত আন্ধাৰ আছে আগলৈ এই টৰ্চটো মাৰি যাওঁ নহ'লে ক'ৰবাত সোমাই যাব আমাৰ দিচাংমুখৰ চাৰিআলিটোকো দেখুৱাম এইটো চাৰিআলিটো লাইট জ্বলি আছে চাগে অলপ দেখা পাইছে আপোনালোকে এই লাইট জ্বলি থকাটোৱে হৈছে আমাৰ চাৰিআলি আৰু চাৰিআলি পাব হ'লোঁ মানে পালোৱেই এইটো চাওক আমাৰ চাৰিআলি যদি চাই ভিডিঅ'টো মজা লাগে উৰি পাবা আমি এনেকৈ গৈ আছোঁ টিপ টপ গাইছ আন্ধাৰ পূৰা ৰাতি ভিডিঅ' বনাইছোঁ আজি মই বনাই পোৱাই নাই এনেকৈ ৰাতি ভিডিঅ' আজি বনাইছোঁ আৰু আজি হাৰ্ডিও চলাইছোঁ ৰাতি মই মানে ৰাতি হাৰ্ডি নচলাওঁ হ'লেও আজি চলাইছোঁ মই মানে চলাই ভাল পাওঁ এনেকৈ চলাই বেলেগ ষ্টাইলতো চলাই দেখুৱালেহেঁতেন কিন্তু এতিয়া মই অকলে গৈ আছোঁ দেখুৱাবলৈ অসুবিধা হ'ব তাৰ কাৰণে নেদেখাওঁ আৰু আজি বেলেগ ভিডিঅ' এটা দেখুৱাই দিম বাৰু কেনেকৈ মই চাইকেল কি আৰু বেলেগ ৰকমত চলাই দিম আৰু অলপমান দুখ চুখো পায় বাৰু এনেকৈ চলালে হ'লেও চলাম আৰু জেলগাঁৱৰ এইটো সৰু নামঘৰ এইটো চাওক আৰু বৰনামঘৰটো পাব হৈছোঁ আৰু বেছি নাই আৰু ওচৰতে এইটো চাওক এতিয়া মাহীহঁতৰ ঘৰ পাব হৈছোঁ গাইছ আমাৰ ভণ্টিহঁতি ইয়াত পূৰা এইটো ওলাইছে আৰু নামঘৰলৈ যাব ইহঁতিও আৰু গাইছ চাওক পূৰা ষ্টাইল চাওক চুলি ষ্টাইল চাওক আৰু এইটো আমাৰ লাজুকী বাইদেউ ৰে আহিছে গাইছ চাওক গাইছ আহিছে চাওক লাজ কৰে মানে ইহঁতি সৰু ছোৱালী আৰু ন একো নাই ইহঁতিও মোৰ লগতে যাব এতিয়া এইটো ডাঙৰজনী মাহীৰ জীয়েক হয় আৰু এইটো সৰুটো আমাৰ বাইদেউৰ জীয়েক আৰু গাইছ দেখা পাইছে ধুনীয়া আছে বাৰু আমিয়ে দেখিবলৈ বেয়া হ'লোঁ আৰু এইটো দুটাটো কাৰ ল'ৰা মই গম পোৱা নাই এতিয়ালৈকে বাৰু এইটো দাদাৰ ল'ৰা হয় বুলি কৈছে মাহীয়ে কৈছে মই চিনি নাপাওঁ বাৰু এইটো হয় চাওক দেৱজিৎ পাংগি ললাট পাংগি কোনটো দেৱজিৎ এইটো এইটো ডাঙৰটো দেৱজিৎ আৰু এইটো ললাট পাংগি বা ভাই ককাই ব'ল আমি এতিয়া গাইছ এতিয়া আমি ওলাইছোঁ আৰু মানে নামঘৰলৈ গৈ আছোঁ এইটো গৈ আছে সিহঁতি মোৰ লগতে গৈছে আৰু আন্ধাৰকে উৰি পাৰে গৈছোঁ আৰু এনেকৈ কিবাকৈ পূৰা আন্ধাৰ গাইছ এইবোৰ চাওক পূৰা উৎপাত কৰি গৈ আছে মোৰ লগত এইটো চাওক গাইছ পূৰা মানে ইহঁতৰ আজি মনবোৰ ভাল লাগিছে বোলে কেনেকুৱা লাগিছে মনবোৰ ভাল লাগিছে মোৰো ভাল লাগিছে বাৰু আৰু আজি প্ৰথমবাৰ এনেকৈ আমাৰ বলমা নামঘৰত আজি ভিডিঅ' বনাম সেইটোৱে হয় আৰু
এইটোৱে হয় আমাৰ নামঘৰ